নমস্কাৰ বন্ধুসকল, শিক্ষক সমাজক লজ্জান্বিত কৰা ভিডিঅ' ভাইৰেল। এগৰাকী শিক্ষয়িত্ৰীৰ শিক্ষা দিয়াৰ কথা শুনি আচৰিত হ'ব আপুনি। শিক্ষয়িত্ৰীগৰাকীৰ নাম মধু সিং। এই শিক্ষয়িত্ৰীগৰাকীয়ে বুৰঞ্জী বিভাগত টিউচন কৰাই ছ'চিয়েল মিডিয়াত। আচৰিত হ'ব লগা কথা এইটোৱেই যে ছ'চিয়েল মিডিয়াত অৰ্ধ উলংঘ হৈ পাঠদান কৰাই এই শিক্ষয়িত্ৰীগৰাকীয়ে। যদি এনেকৈ পাঠদান কৰাই তেন্তে কোন দিশে গতি কৰিব ছাত্ৰ-ছাত্ৰী? ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে অৰ্ধ উলংঘ হৈ পাঠদান কৰোৱা এই শিক্ষয়িত্ৰীগৰাকী। আচলতে কি হৈছে এই শিক্ষা সমাজৰ আৰু এই শিক্ষয়িত্ৰী মধু সিং নামৰ শিক্ষয়িত্ৰীগৰাকীৰ?